আজি মই অকণমান বেলেগ ধৰণে ৰেচিপি এবিধ লৈ আহিছোঁ। অকণমান বেলেগ ধৰণেই বনাইছোঁ, জাতিলাও আৰু শ'ল মাছৰ তৰকাৰী। চাবচোন দেই কেনেকুৱা হৈছে। প্ৰথমতে পিঁয়াজ, নহৰু, শুকান জলকীয়া, জিৰা পিচি লৈছোঁ। এয়া ভাজি পেলাই পিচিছোঁ। কেৰাহীত ভাজা দেখিছে আপোনালোকে। এয়া পিচি লৈছোঁ। মিহিনকৈ পিচিছোঁ। পানী অকণ দি পেলাই মিলাইছোঁ, ধুনীয়া কৰি পেলাই মিলাইছোঁ যাতে গুটি নাথাকে, গোটা গুটিটো নাথাকে। ধুনীয়াকৈ মিলাইছোঁ। আচলতে এইখিনি মছলাই সোৱাদ কৰিব তৰকাৰীখিনি। জাতিলাও ধুনীয়াকৈ পেলাই কাটি মাছ ভাজি লৈছোঁ। দিছোঁ, দি আকৌ অকণমান লৰাইছোঁ। লৰাই অকণমান ঢাকি থৈছিলোঁ, সেইটো মানে দেখুওৱা নগ'ল। এয়া তৰকাৰী হ'ল, কিন্তু তৰকাৰীখিনি খাই বহুত